আজি আমি আহিছোঁ মদন কামদেৱ দেৱালয়লৈ। বহুত দিন আগতেও আহিছিলোঁ, হিৰক আৰু মই, হিৰক আছে মোৰ লগত। তেতিয়া হিৰকে বাইক লোৱা নাছিল, আমি চাইকেলেৰে আহিছিলোঁ। আজি ধৰক তেওঁ আজি বাইক লৈছে, এটা মনৰ এটা ছাকচেছ আৰু মনৰ এটা শান্তি। আমাৰ কিন্তু এটা ভাল লাগে, এই মদন কামদেৱ দেৱালয়ৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বহুত বেছি মনোৰম, মানে ভাল লাগে। আজি বন্ধ আছে, সেইটো কাৰণে আমি ভিতৰলৈ যাব নোৱাৰিলোঁ। কিন্তু ইয়াৰ যিটো প্ৰাকৃতিক মনোৰম বৈশিষ্ট্য, মই 360 ভিউটো আপোনালোকক দেখুৱাই দিছোঁ। কি সুন্দৰ এটা তাৰমানে নাজাৰা, চাওকচোন আপোনালোকে, কি সুন্দৰ একদম। এই পৰিৱেশটোত মানে আমি এটা বৰ মানে কি হৈ যাওঁ, ফেচিনেটেড হৈ যাওঁ, মনোমুগ্ধকৰ পৰিৱেশ আৰু। ইয়াত হিৰকে আছে, হিৰকে কিবা অলপ ক'ব, কোৱাচোন তুমি। আগতে এবাৰ আহিছিলোঁ ৰক্তিমদাৰ লগত, আগতে এবাৰ আহিছিলোঁ, তেতিয়া মানে না বাইক আছিল না কি আছিল, চাইকেলেদি আহিছিলোঁ। তো এতিয়া নিজৰ বাইক আছে, কোনো টেনশ্যন নাই। আজি ভাল লাগিলে আৰু, কাৰণ গেট মাৰা আছে। যদি গেট নামাৰা হ'লে তেতিয়াহ'লে বঢ়িয়া লাগিলে। এইটো ধুনীয়া এটা পৰিৱেশ, ইয়াত চাই লওক আপোনালোকে। এইটো ৰাস্তা দি আহিব পাৰি, ইয়াতে পানীৰ ব্যৱস্থাও আছে। পানী বা খোৱাৰ উপযোগী হয়নে নাই এইটো মই নাজানো। ইয়াত আৰাম ঘৰ আছে। ইয়াত মানুহবিলাক ফটো উঠে, DSLR ভাল ফটো উঠিব পাৰি। ইয়াত পাহাৰৰ সৌন্দৰ্যটো একদম কাশ্মীৰৰ দৃশ্য হেন পায়। এইটো দৃশ্য আগতে আমি আহোঁতেও মই তাৰমানে ভিডিঅ' বনাইছিলোঁ আমি। আকৌ এটা মানে মানুহৰ মন যায় নহয়, আকৌ য'ত যোৱা যায় আকৌ সেই ঠাইলৈ আকৌ যাওঁ মন লাগে। আমি সেই সময়ত চাইকেল লৈ আহিছিলোঁ, মনত আছে। ইয়াতে চাইকেল আমি ভিতৰত থৈ পেলাই আমি তাতে গৈছিলোঁ, এনেকৈ শুনে। এইটো এতিয়া হিৰকে বাইক লৈ আহিছে, ভাল লাগিছে। ময়ে চলাইছোঁ, সিও ওপৰত উঠাওঁতে চলাইছে। গতিকে আপোনালোকে আহিব মদন কামদেৱ দেৱালয়, আমাৰ মান্দাকাটাৰ পৰা কুমনগৰ হৈ ভিতৰ ফালে ৰাস্তাটোৰে আহিব পাৰি। ইফালেৰে আকৌ ভিতৰ ফালেও আছে এটা ৰাস্তা, এনেকৈ গ'লে চাৰিআলি পায়। গতিকে সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশৰ মাজত আমি তাৰমানে সদায় মোহিত হৈ থাকিব লাগে। পৰিৱেশৰ সৌন্দৰ্য বহুত বেছিকৈ ইম্পৰ্টেণ্ট, আৰু এই পৰিৱেশটো যাতে নোহোৱা হৈ নাযায়, মই আমাৰ ৰাইজক এটাই অনুৰোধ, এই গছ গছনিবিলাক কাটি যাতে ধ্বংস নকৰে। তাৰোপৰি প্ৰকৃতিখন আৰু যাতে সৌন্দৰ্যময় ইয়াত পৰো ভাল কৰে, সেউজীয়া গছ গছনিৰে ভৰি পৰে। তেতিয়া আমাৰ এই অঞ্চলটোৰ এই যিটো অনুষ্ঠান বা আমাৰ এই মন্দিৰ দৰ্শন কৰিবলৈ বহুত ঠাইৰ পৰা মানুহ আহিব, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আহিব। তাৰ পৰাও মানুহৰ এটা ধৰক কিবা এটা নহয় কিবা এটা ইনকাম হ'ব। যিখিনি ধৰক অঞ্চলৰ বাসিন্দা আছে বা দূৰৰ মানুহৰো হ'ব পাৰে, সেইটো মই নকওঁ। কিন্তু চবতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল আমাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, ইয়াত যিটো প্ৰাকৃতিক সৌন্দৰ্য যাতে মানে বৰ্তাই ৰাখিব পাৰি, তাৰ ওপৰত আমি তাৰমানে গুৰুত্ব আৰোপ কৰিব লাগিব। ধন্যবাদ।